সো বন্ধু বান্ধৱীসকল আপোনালোকে দেখিব পাইছে ইয়াত ভেষ্টিজ বুলি আছে। সো আপোনালোকে ইয়াৰ নামটো শুনিছে নাই বা কমেণ্ট কৰিবচোন। এই ভেষ্টিজৰ মোৰ হিচাপত আপোনালোকৰ 70% মানুহে শুনা নাই, 30% মানুহে শুনিব পাৰে এই নামটো। সো আজি মই ক'ব ওলাইছোঁ এই ভেষ্টিজৰ বিষয়ে, মানে কি হয়, ভেষ্টিজৰ কোম্পানীটো কি কৰে কি নকৰে। সো এইটো ফাৰ্ষ্ট ভিডিঅ' হয় মোৰ চেনেলত, আপোনালোকে জইন কৰক। জইন কৰিলে আপোনালোকৰ লাভ থাকিব, কেনেকৈ থাকিব কি কথা কৈ আছোঁ, আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। সো প্ৰথম কথাটো হৈছে ভেষ্টিজ। এতিয়া মই কৈছিলোঁ আপোনাৰ 70% মানুহে এই নামটো শুনা নাই আৰু 30% শুনিছে। সো যোনখিনি শুনিছে সিহঁতৰ কাৰণে নকওঁ, যোনখিনি নাই শুনা সিহঁতৰ কাৰণে কৈছোঁ। এইটো হৈছে এটা কোম্পানী য'ত আপোনালোকে যেনেকৈ আমাৰ ইয়াত আমি নৰ্মেল দোকানত ইয়াত এইটো চাওক নৰ্মেল আৰু এইটো ভেষ্টিজ, ঠিক আছে। আমি নৰ্মেল দোকানত আমি যোনবোৰ প্ৰডাক্ট মানে যি বস্তু লওঁ ধৰি লওক টুথপেষ্ট লওঁ, কলগেট লওঁ, কিবা লওঁ, যি বস্তু ঘৰৰ কাৰণে লওঁ সেইখিনি আমি কেইটকা লওঁ, মেক্সিমাম 100 টকামান ধৰি লওক, 100 টকাৰ ভিতৰত আহি যায় বস্তুখিনি, ঠিক আছে, যিয়ে লওঁ। তাৰপিছত এতিয়া এই 100 টকাটোক সেই বস্তুটো যোনটো বস্তু লৈ আছোঁ, ধৰি লওক টুথপেষ্ট লৈছোঁ বা তেলেই লৈছোঁ বা কলগেটে লৈছোঁ, তেনেকুৱা একেটা খালি দুবাৰ কৰিলোঁ, চৰি। আপোনাৰ কোম্পানীয়ে ভাবিছে নেকি যে এইটো এই বস্তুকেইটা যোনকেইটা লৈ আছোঁ যে কোম্পানীয়ে এইটো 100 টকাতে বনাইছে? এইটো নহয়, এইটো ফাৰ্ষ্ট এটা ৰিজন হয়, এইটো ভাবি লওক। মানে এইটো এটা চাই লওক হা, এইটো 100 টকাত এবাৰ লিখি দিছোঁ। যোনটো বস্তু এতিয়া 100 টকাত পাই আছোঁ, ধৰি লওক কলগেট বা আমাৰ তেল চেল আগ্ৰাম বাগ্ৰাম যিবোৰ, তাৰপিছত সেইটো কোম্পানীয়ে মেক্সিমাম বনাব 30 ৰুপিছত, ঠিক আছে। 30 ৰুপিছত বনাই ইয়াৰ পৰা যায় ডিলাৰলৈ, মানে ডেলচাৰ যোনখিনি ওপৰ কোম্পানীয়ে লয়। তাৰপিছত যাব আপোনাৰ প্লাছ আমাৰ যোনবোৰ হ'লচেলাৰ, তাৰপিছত আমাৰ ইয়াত নৰ্মেল দোকান যায়, ঠিক আছে। তাৰপিছত এইখিনি নৰ্মেল দোকানলৈ যাওঁতে আকৌ আপোনাৰ, ঠিক আছে, নৰ্মেল দোকানত যাওঁতে আপোনাৰ এইটো পাই যায় 100 টকা। এতিয়া কেছটো কি হয়, যোনটো 30 ইয়াত কোম্পানীয়ে বস্তুটো বনালে, ঠিক আছে, এইটো 30 ৰুপিছত বস্তুটো বনালে। এতিয়া ইয়াৰ পৰা ইয়ালৈ ল'লে, এই বস্তুটো লওঁতে কিমান গ'ল, 10 টকাৰে ইয়াত বঢ়াই দিলে, প্লাছ লগাই দিলে। তাৰপিছত ইয়াৰ পৰা গৈ হ'লচেলাৰ ল'ব, ঠিক আছে। হ'লচেলাৰ লওঁতে ইয়াৰ বস্তুটো কিমান গ'ল, আকৌ 10 টকাৰে প্লাছ বঢ়াই দিলে। তাৰপিছত এই যোনটো বস্তু এতিয়া আমি লৈ আছোঁ, মানে ঘৰত ব্যৱহাৰ কৰি আছোঁ, যোনখিনি বস্তু ব্যৱহাৰ কৰি আছোঁ, এতিয়া টুথপেষ্টৰ পৰা ধৰি যোনখিনি ক'লোঁ তেল, চাউল বুলি আহি গ'ল, তেল, আপোনাৰ ফেচৱাছ যোনখিনি ব্যৱহাৰ কৰি আছোঁ, এতিয়া সেইখিনি বস্তু আপোনাক কিমানত পালোগৈ গৈ মানে সেইখিনি বস্তু যোনখিনি ব্যৱহাৰ কৰি আছোঁ, যোনখিনি বস্তু ব্যৱহাৰ কৰি আছোঁ, এতিয়া সেইখিনি বস্তু আমিতো আমাৰ এভাৰেজ যোনবোৰ টিভিত যোনবোৰ এডভাৰটাইজমেণ্ট দিয়ে ন, যোনবোৰ আপোনাৰ বস্তুবোৰ এভাৰেজ দেখায় যে কেটৰিনা কেফ, শাহৰুখ খান, আগ্ৰাং বাগ্ৰাং যোনবোৰ এভাৰেজ দি থাকে ন, সিহঁতে কিমান লয়, তাত যায় ডাইৰেক্ট আপোনাৰ প্লাছ 50%, ঠিক আছে। তাত 50% গুচিয়ে যায় ডাইৰেক্ট, এভাৰেজ দিওঁতে আপোনাৰ 50%টো ডাইৰেক্ট গুচি যায়। চ' 50%টো গুচি যোৱাৰ কাৰণে এই বস্তুটো কিমান হ'ল, 30, 40, 50, আকৌ এইফালে প্লাছ 50 হৈ গ'ল, গৈ 100 হৈ গ'ল, ঠিক আছে। সিহঁতে 50% লৈ লয়, 50% মানে কিমান, বহুত লাখ কোটি টকা লৈ লয় ইয়াতে। চ' আমি বস্তুটো পালোগৈ 30 পৰা গৈ প্লাছ এনেকৈ খাই 50% গৈ 100 টকাত পালোগৈ। চ' আমি ইয়াত নৰ্মেল দোকানত ইয়াৰ বস্তুবোৰ আমি 100 ৰুপিছতে পাওঁ। ইয়াত আপোনাক কোনো 1 টকা কমাই নলয়, কোনো 1 টকা হেৰি নলয়, একো বোনাছ নিদিয়ে, কিবা কিবি একো নিদিয়ে, ঠিক আছে। বস্তুবোৰ আমাৰ ইয়াত এনেকৈ প্ৰচেছটো এনেকৈ ঘূৰি আছে। যোনবোৰ আমি এতিয়া ইয়াত আমি যোনবোৰে বস্তু লৈছোঁ, ইয়াত যোনবোৰ যি ঘৰত আমি বস্তু ব্যৱহাৰ কৰি আছোঁ, চব প্ৰচেছটো এনেকৈ ঘূৰি আহি আমাৰ বস্তুটো আমাৰ ঘৰত আহি পাইছেহি ইমানতে। চ' এতিয়া ভেষ্টিজত এটা অফাৰ আছে, য'ত আপোনালোকে আমি যোনবোৰ ইয়াত নৰ্মেল দোকানত বজাৰ কৰি আছোঁ, এইবোৰ বজাৰ আপোনালোকে ইয়াৰ পৰা কৰক, ভেষ্টিজৰ পৰা। চ' ইয়াত আপোনাৰ যোনটো বস্তু 100 ৰুপিছত আছে সেইটো একে দামতে পাব, কিন্তু আপোনাৰ ধৰি লওক 100 ৰুপিছতে পালে, ঠিক আছে। কিন্তু ইয়াত আপোনাৰ পইণ্ট ভেলু পাব, মানে আপোনাৰ ইয়াৰ পৰা আধা পইচা পাব। ধৰি লওক আপুনি ইয়াৰ পৰা 30 ৰুপিছত চামান এটা কিনিলে, তাত কিমান 1 পইণ্ট কিবা তেনেকৈ 3 পইণ্ট কিবা এটা 2 পইণ্ট কিবা এটা পইণ্ট পাব। তেনেকৈ আপোনাৰ যিমানখিনি বজাৰ কৰে তাত আপুনি পইণ্ট ভেলু পাই গৈ থাকিব। চ' ইয়াৰ পৰাও যদি ভাবক, ইয়াৰ পৰা যদি আমি যিমানখিনি বজাৰ কৰি আছোঁ, প্ৰত্যেক মাহেকৰ বজাৰ কিমান আহে, মেক্সিমাম 1500 ইনটু 2000 এনেকৈ আহি থাকে, হয় নাই? তাতকৈ মানে ধনী মানুহৰ পিছে একো বেছি আহে, কিন্তু আমি নৰ্মেল মানুহৰ কথা কৈছোঁ, ইমানটো আহি থাকে। কি কয়, ইয়াৰ পৰা আজিলৈকে নৰ্মেল দোকানে কিবা বোনাছ পইণ্ট বা কিবা একো দিয়া নাই ন, বা ইয়াৰ পইচা আপোনাৰ আচল ৰিচিপ্ট কাৰ্ডখন নিদিয়ে নহয়। চ' আপোনালোকে কি কৰক, ইয়াৰ পৰা যোনখিনি বজাৰ কৰি আছোঁ আপোনালোকে ইয়াৰ পৰা কৰি লওক। তেতিয়াহ'লে ইয়াত ধৰি লওক আপুনি 2 মাহত বা 3 মাহৰ বজাৰ কৰিছে, ইয়াত কিমান গ'ল,
2 মাহৰ বজাৰ আপুনি এমাহৰ ফাৰ্ষ্টত বজাৰ কৰিছে আমাৰ ইয়াৰ পৰা ঠিক আছে এমাহৰ ধৰি লৈছোঁ ফাৰ্ষ্ট মাহৰ বজাৰ আপুনি কৰিলে পইচা ইমান নাই মেক্সিমাম 1500 মানৰ বজাৰ কৰিছে তাত আপোনাৰ 32 বা 33 পিভি মান হৈ যাব পিভি মান হৈ যাব সো তেনেকৈ বজাৰ কৰিলে তাৰপিছত তেনেকৈ নেক্সট মাহ কৰিছে আপুনি ধৰি লওক 2000 টকাই বজাৰ কৰিলে 2000 টকা বজাৰ কৰিছে তাৰপিছত তাত আপোনাৰ তেনেকৈ ওপৰত আহিব 30 এফালে 40 ধৰি লওক 42 43 এনেকৈ পইণ্ট পিভি আহিব এতিয়া সেইকেইটা আপুনি পইচা পাই গৈ আহি আছে নাই মানে যোনখিনি ইয়াত বজাৰ কৰি আছে লাষ্টত এইটো পইচা উইথড্ৰ কৰিব পাৰিব যোনখিনি পইণ্ট ভেলু আছে বা এইখিনি আছে ন এইখিনি উইথড্ৰ মানে আপুনি প্লাছ ল'ব পাৰিব তেনেকৈ যদি লৈ থাকে মেক্সিমাম আপোনাৰ এই 3 মাহৰ ভেলু মেক্সিমাম পইচা আপুনি ধৰি লওক সেই টকা ল'ব পাৰিব 2 মাহৰ ধৰিছিলোঁ 2 মাহ লৈছোঁ ন এই 2 মাহৰ ভেলু ধৰি লওক এইটো 43 ইমান আপুনি ইয়াত মেক্সিমাম ধৰি লওক 600 বা 700 টকামান ল'ব পাৰিব এই 2 মাহত এটা নৰ্মেল ইয়াত যদি বজাৰ কৰিলোহেঁতেন ইয়াত ধৰি লওক মাহেকৰ 1500 বজাৰ কৰিলো এমাহৰ 2 মাহত বজাৰ কৰিলো 2 মাহৰ দিনা বজাৰ কৰিলো 2000 টকা ইয়াত গ'ল কিমান এফালে 3500 টকা সৰি মই হেণ্ডৰাইটিংটো মই স্পীড লিখি দিছোঁ 3500 টকা ইয়াত গ'ল কিমান 3500 টকা তাৰপিছত আপুনি যদি ইয়াৰ পৰা কোনোবাই পইচা দিছে জানো বা ভেলু পাইছে জানো নাই পোৱা সো আপুনি ইয়াৰ পৰা যদি হেৰি কৰিলে ইয়াত কৰি দিয়ক কিমান টকা আপোনাৰ বাচি গ'ল 3500 টকাৰ পৰা এফালে 600 টকা ইয়াত দেখোন আপোনাৰ প্ৰফিট হৈ আছে ইয়াৰ পৰা গৈ বুজিছে নাই কেছটো 600 টকা প্ৰফিট মানে কিমান এতিয়া ইয়াৰ পৰা গ'ল ডাইৰেক্ট সৰি 2990 900 কিমান 900 টকা সৰি 110 শতক 29 হৈ গ'ল মাহকা 2900 টকা ঠিক আছে এটা আপোনাৰ এই 2900 টকাত আপুনি কিমান 2 মাহৰ বজাৰ পাই আছে আৰু প্লাস 600 টকাটো ইয়াৰ পৰা যদি বজাৰ ভেষ্টিজৰ পৰা যদি আপুনি বজাৰ কৰি আছে 600 টকাটো আপুনি নিজৰ পকেটত মানে মানি খৰচ কৰিব পাৰি আছে সো এখিনিলে গম পাইছে ন ইয়াৰ পৰা ভেষ্টি বজাৰ কৰি থাকিলে 600 টকাত আপোনাৰ প্ৰফিট আহি আছে এইখনলে বজাৰ মানে গম পাইছে ন এখিনি আৰু ভিডিওটো বেছি দীঘল হৈ গৈছে সো আজি ভিডিওটো অকমান কমাই কৈছো আপোনালোকে ইয়াত ভাবিছে যদি এটা পাৰ্টি পিছত কেনেকৈ মানে জয়েন কেনেকৈ তেতিয়ালে মোৰ নম্বৰ দি থোৱা আছে নম্বৰ ডেসক্ৰিপচনত দি থোৱা আছে সো আপোনাৰ নম্বৰটো মোক কন্টাক্ট কৰক ফোন কৰক আৰু পাৰ্সোনালি মই আপোনাক গাইড কৰিম আপুনি জপা কৈছে মানে আপোনাৰ যতে আছে অসমৰ ভিতৰত সো মই আপোনাৰ মানে তোমাক জুনে হওক মই আপোনাক গাইড কৰিম কেনে কৰিব লাগে কি কথা সো মই আপোনাৰ ফোনৰ লগত কথা পাতিম মানে ইয়াত যদি জয়েন কৰিব বিচাৰিছে যদি ভাবিছে এইটো বিষয়টো হয় কি একচুয়ালি মই ইমান আধা বুজি পাইছো বাট একদম ভালকে বুজি পোৱা নাই তেতিয়া মোক ফোন নম্বৰ দি থৈ আছে না কলুৱে কন্টাক্ট কৰিব নম্বৰটোত আৰু কথা পাতিব মোৰ লগত আৰু ইয়াৰ নেক্সট ভিডিও সোনকালে আহি আছে সো জয় অসম